নমস্কাৰ বন্ধুসকল, মই আজিও আপোনালোকৰ মাজলৈ 5টি সাঁথৰ লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, সাবস্ক্ৰাইব আৰু কমেন্ট বক্সত গৈ উত্তৰটো দিবলৈ নাপাহৰিব। আমাৰ প্ৰথম সাঁথৰটি হ'ল টুপ টুপ টুপুলি পানী পালে মুকলি। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. হয় বন্ধুসকল, উত্তৰটো হৈছে জাল। আমাৰ দ্বিতীয় সাঁথৰটো হ'ল পানীত জন্ম স্থলত বাস, মাকে চুলে সৰ্বনাশ। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. হয় বন্ধুসকল, উত্তৰটো হৈছে নিমখ। আমাৰ তৃতীয় সাঁথৰটো হ'ল মাক জুতুলি পুতুলি পুতেক চোকা টেকেলি। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. হয় বন্ধুসকল, উত্তৰটো আছিল জলকীয়া। আমাৰ চতুৰ্থ সাঁথৰটো হ'ল ৰজাৰ ঘৰৰ কলি গাই ঘাটে ঘাটে পানী খায়। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. হয় বন্ধুসকল, উত্তৰটো আছিলে বৰশী। আমাৰ পঞ্চম সাঁথৰটি হ'ল এটা মাছৰ দুখন ফিছা, ডুব মাৰিলে সকলো মিছা। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. হয় বন্ধুসকল, উত্তৰটো হৈছে নাও।